নমস্কাৰ বন্ধু-বান্ধৱীসকল, জোনাকী ষ্টাডি স্কুলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা বৈঠকত APTCLত পোষ্ট ওলোৱাৰ কথা ঘোষণা কৰিছে। তাৰে বিষয়ে আজিৰ নতুন ভিডিঅ'টিত অলপ আলোচনা কৰিম যে টোটেল পোষ্ট কিমান ওলাব আৰু ভেকেঞ্চিবিলাক কি পোষ্টত ভেকেঞ্চিবিলাক থাকিব। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, ভিডিঅ'টো লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। CM ছাৰে কোৱা মতে APTCLত টোটেল 5000 পোষ্ট থাকিব। তাৰে 5000 পোষ্টবিলাক এনেধৰণে থাকিব: এছিষ্টেণ্ট মেনেজাৰত থাকিব, গ্ৰেড 3 থাকিব আৰু গ্ৰেড 4ত থাকিব। আৰু লগতে CM ছাৰে কোৱা মতে ৰিটেন টেষ্টৰ ৰিজাল্টৰ অপেক্ষা কৰালৈকে APTCLৰ 5000 পোষ্টবিলাক ওলাব আৰু আপোনালোকে পোষ্টবিলাক এপ্লাই কৰিব পাৰিব। যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।